নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই মোৰ অন্যতম এটি ভিডিঅ'লৈ সো ফ্ৰেন্ডছ মই যোৱা কেইদিনমান আগত মই ফেসবুকত পেজ কেনেকৈ বনাই সেই হিচাপে মই এটা ভিডিঅ' বনাইছিলো সেই ভিডিঅ'ত হয়তো বহুতে কমেন্ট কৰিছে বা মেছেজ কৰিছে যে ফেসবুকত নাম চেঞ্জ কেনেকৈ কৰে সেই ভিডিঅ'টো বনাই দেখাই দিয়ক দাদা সো ফ্ৰেন্ডছ আজি মই সেই ভিডিঅ'লৈ আহিছো যেটো ভিডিঅ'ত নেকি আপোনালোকে দেখিবলৈ পাব যে ফেসবুকত নাম চেঞ্জ কেনেকৈ কৰে সো ফ্ৰেন্ডছ বলক মোবাইলৰ স্ক্ৰীনলৈ প্ৰথম কামটো হৈছে আপোনাৰ ফেসবুকত যাব লাগিব যোৱাৰ পিছত ওপৰত চাব এয়া থ্ৰী ডটত ক্লিক কৰিব থ্ৰী ডটত ক্লিক কৰাৰ পিছত ইফালে দি আছে সেটিং এণ্ড প্ৰাইভেচি ক্লিক কৰক সেটিং এণ্ড প্ৰাইভেচি তাৰ পিছত আপোনাৰ আকৌ সেটিংত ক্লিক কৰক ইয়াতে লিখা আছে সেটিং তাৰ পিছত ইয়াতে আছে পাৰ্সোনেল ডিটেইলছ পাসওয়ার্ড এণ্ড সিকিউৰিটি এড পারফরম্যান্স see more all account center তাৰপিছত নিউ ফিড ৰিএকচন নোটিফিকেশন এইবোৰ বহুত কিবা আছে কিন্তু আজিকালি ফেসবুকত আপোনাৰ যেটো আগৰ যেটো হেৰি আছিল সেই হিচাপে আপডেট আহিছে বহুত চেঞ্জ হৈছে তাৰমানে বস্তুটো আগৰ নিচিনা নাই সেই হিচাপে আপোনাৰ কাম এটা কৰিব লাগিব যে সি মোৰ ইন একাউন্ট সেন্টাৰ ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে প্ৰোফাইল একাউন্ট পাৰ্সোনেল ডিটেইলছ পাসওয়ার্ড সিকিউরিটি ইউর ইনফরমেশন এন্ড পারমিশন এড পারফরম্যান্স পেমেন্ট ইকেটা আছে এটা দেখা পাইছে ইয়াৰ ভিতৰত আপুনি যদি পার্সোনেল কিবা ডিটেইলছ চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহলে আপুনি দিব এটা পার্সোনেল ডিটেইলছত ক্লিক কৰক তাৰ পিছত ইয়াতে আপোনাৰ ইমেইল যত যি আছে সব আহিব সেইবোৰ আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে তাৰ পিছত মেইন কামটো হৈছে আপোনাৰ এই যেটো প্রোফাইল দেখা পাইছে প্রোফাইলত ক্লিক কৰক আকৌ এবাৰ ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে যে নেম ইউজাৰ নেম প্রোফাইল পিকচার অবতার এই তিনিটা চাৰিটা অপচন আছে ইয়াতে আপুনি গোটেইকেইটা চেঞ্জ কৰিব পাৰে তাৰ কাৰণে আপোনাৰ প্ৰথম কামটো হৈছে আমি যেটো কৰিবলৈ আহিছো হেতু হৈছে যে নাম চেঞ্জ কেনেকৈ কৰে গতিকে আপোনালোকক দেখাই আছো যে নাম চেঞ্জ কেনেকৈ কৰে ইয়াতে নেমত ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিছে ফার্স্ট নেম মিডল নেম লাস্ট নেম মোৰ যেটো নাম দিয়া আছে এতে খালি এডিট কৰি আপোনাৰ ব্যাক কৰি নামটো দিলে হ'ব এতে মই কিবা দিব পাৰো এতিয়া ধৰক ৰেকিবে দি দিও এনেকা